Everyone, good morning. কি খবৰ সকলোৰে? মোৰ আৰু এটা ভিডিঅ'লে আপোনালোকক স্বাগতম জনাইছো। এতিয়া বাজিছে 11:30 আমাৰ ব্ৰেকফাষ্ট কৰাও হৈ গ'ল। এতিয়া মই অলপমান বহি লৈছো কমলা খাওঁ বুলি কাৰণ এতিয়া কমলা সিজন। একচুয়ালি আমাৰ লোকেল নহয়, এটো বাহিৰৰ হয়। যোৱাকালি হাজবেণ্ডে আনিছিলে। মই ভাবিছো আৰু ঠাণ্ডাও পৰিছে, কালি যোৱাকালি ৰাতি বৰষুণো হ'ল। এতিয়া আমাৰ এই ৰুমটো অৱশ্যে অলপমান গৰম হৈ থাকে কাৰণ ডাইৰেক্ট ৰ'দটো পৰি থাকে। এতিয়া ৰ'দ নাই যদিও মানে মই ইমান ৰাতিপুৱা যেটো ঠাণ্ডা মোৰ ফিল কৰি আছিল, বৰ্তমান মই এটো পোৱা নাই কাৰণে মই সোৱেটাৰ পিন্ধা নাই, কিন্তু হলো বতৰটো যথেষ্ট ভাল হৈ আছে এতিয়া। আৰু ঠাণ্ডা দিনকেইটা মই ইনেও বেছি ভাল পাওঁ, গৰমত মোৰ একদম অশান্তি লাগে, মই নোৱাৰো মানে। ঠাণ্ডা দিন আহিলে মই একদম বিৰাট ভাল লাগে মোৰ, আৰু ঠাণ্ডা দিন আহি গ'লে কিবা বহুত ৰিলেক্স ফিল হৈ যায় মোৰ। সো ভাবিছো এটো ইমান মিঠা নহয়, বাহিৰৰ যে একচুয়ালি হলো ফাৰ্ষ্ট দেখিলে কাৰণে হাজবেণ্ডে লৈ আহিলে বোলে লৈ যাওঁ নেকি, মই বোলো অলপমান লৈ আহা। তো অলপমান লৈ আহিলে, তো ফাৰ্ষ্ট দেখিলে সেইকাৰণে বোলে নতুনকৈ কমলা ওলাইছে, খাবলৈ মন গৈছে, বোলো দুটামান তেতিয়াহ'লে লৈ আহা। এতিয়াও অলপমান খাই গ'ল, মই এতিয়া অলপমান বহি লৈ খাইছোঁ। আৰু বতৰটো যথেষ্ট ভাল, একদম ঠাণ্ডা। তেতিয়াহ'লে মই কমলা খিনি খাই লওঁ। আদাটো খালোৱে, মাত্ৰ লগ পাই আছোঁ। ঠাণ্ডা বতৰ, একদম ডাৱৰীয়া পুৰা। আমাৰ ইয়াত ভাতও বহুত আছে জানেনে, ইমান ধুনীয়াকৈ চিঞৰি থাকে নহয়। মই একদম আৰু বিৰাট ভাল লাগে চাই, মই শুনি থাকোঁ, বিৰাট ভাল লাগে। বতৰ ঠাণ্ডা, ডাৱৰীয়া পুৰা। গা পা ধুই আজৰি হ'লোঁ। আজৰি হৈ এতিয়া মই অলপমান কিবা লগাওঁ বুলি ভাবিছোঁ। লগাওঁ মানে কি, মোৰ স্কিনটো বহুত ড্ৰাই হয়, তাতে এতিয়া ঠাণ্ডা দিন আহি গ'ল যেতিয়া, ঠাণ্ডা পৰিছে যেতিয়া মোৰ স্কিনটো বহুত বেছি ড্ৰাই হৈ থাকে। সেইকাৰণে মই আলমণ্ড অইল ইউজ কৰোঁ, তেতিয়া স্কিনটো মোৰ ছফ্ট হৈ থাকে। আৰু নহ'লে স্কিনটো বহুত মানে এনেকৈ ৰাফ আৰু টানি টানি থকা দৰে নিচিনা লাগে, ড্ৰাই বহুত বেছি ড্ৰাই হৈ থাকে। মই গা পা ধুই কাম বন কৰি সকলোখিনি কৰি মেলি মই আজৰি হ'লোঁ। এতিয়া এটা বেছি হ'ল, মোৰ লেটেই হৈছে খানা বনাবলৈ। পটাপট খানাটো বনাই লওঁগৈ। আৰু মই যোগাৰ কৰা হোৱা নাই, গাহৰি মাংস অলপমান আজি বনাওঁ ভাবিছোঁ। বেছি নহয়, এইখিনি আৰু অলপমান। তাতে মোৰ এতিয়া বহুত সময় হৈ গ'ল বনাবলৈ। আৰু পিনে চাউল তিয়াই থৈছোঁ। গাহৰি মাংসখিনি বনাম, মোৰ ঘৰৰ খেতি মানে মই লাই শাক কৰিছিলোঁ, তো লাই শাকৰ সৈতে আজি গাহৰি মাংসটো বনাম। চ' এয়া চাওক মোৰ ঘৰৰ লাই শাক, অলপমান হৈছে, বেছি নাই হোৱা। আৰু এয়া এইটো কি বুলি কয়, কেপচিকাম, এইটো লাগিছে চাব দেই, দেখাম মই ক'ত গ'ল। এইটো অকণমানকৈ হৈছে, বাকী ফুল ওলাইছে, ফুল হৈ আছে, এইপিনে ফুল হৈ আছে। এইখিনি আৰু মোৰ ঘৰৰ লাই শাক, একদম ফ্ৰেছ, কোনো দৰৱ মিক্স নাই। খাবলৈ চাগে সোৱাদেই হ'ব। এবাৰো খোৱা নাই, গাহৰিৰ লগত খাম বুলি একচুৱেলি মই ৰাখি থৈ দিছিলোঁ। টিঙো অলপমান, ঘৰৰ খেতি বেছি নোলাল, অলপমানহে ওলাল। আচলতে সৰু হেৰি যে, বেছি ডাঙৰ নহয় টাবটো, সেইখিনি হৈ যাব বাৰু ইমানখিনি গাহৰিৰ লগত। গাহৰিখিনি বনাবলৈ প্ৰথমে গাহৰিখিনি মই বইল কৰি ল'লোঁ, হালধি আৰু নিমখ দি। তাৰপিছত এয়া ঘৰৰ লাই শাক ইমানখিনি, আৰু অকণমান ওলালে। এয়া নহৰু বোলে, পিঁয়াজ, আদা, নহৰু, আৰু মই এটা সৰু বিলাহী পুৰি লৈছোঁ, আৰু কেইটামান ভোট জলকীয়া। ইয়াত মই তেল ব্যৱহাৰ নকৰোঁ, আজি বইল দৰে বনাম। বইল নহয় মানে আৰু গাহৰি তেলেৰে আজি মই বনাম। সম্পূৰ্ণ গৰম হৈছে, তো এতিয়া ইয়াত মই মাংস দুটামান দি দিম, তেলটো যোৱালৈকে। মিলাবলৈ আৰম্ভ কৰিলোঁ। তেলখিনি ওলাইছে আৰু অলপ তেল বেৰিছে। এনেদৰে তেল ওলাইছে। ইয়াত এতিয়া মই দি দিম, এই তেলতে দি দিম মই পিঁয়াজখিনি।
তাতে আদা নহৰু আৰু বিলাহীখিনি দি দিম। হালধি অলপমান দি দিলোঁ। হালধি অলপমান খুব বেছি নিদিওঁ, অলপমান দিম কাৰণ মই বইল কৰোঁতে দিছিলোঁ আৰু বেছি হ'ল। এতিয়া কমাই দিছোঁ, স্পাইচেছ কম হ'লে আৰু অলপমান দি দিম। নিমখটো ৰিক্স ল'বলৈ ভয় লাগে নিমখৰ লগত। এতিয়া এই কাটি থোৱা ভোট জলকীয়া কেইটুকুৰা দি দিছোঁ। এতিয়া লাই শাকখিনি দি দিম। এনেকৈ ডাঙৰ ডাঙৰকৈ দিছোঁ, মই কটা নাই, বৰ বেছি ডাঙৰ ডাঙৰ লাই শাকো নহয়। এতিয়া এইখিনি মই ঢাকি দিম। এইখিনি কোমলিছেগৈ অলপমান। কি ধুনীয়া গোন্ধ আহিছে লাই শাকৰ। ঠাণ্ডা দিন আহিলে সেইটোৱে ভাল লাগে, ইমান ধুনীয়া ধুনীয়া শাক পাচলি ওলাই, খাই ভাল লাগে। তাতে এইটো আৰু একো ঘৰৰ হয়। এনেকৈ ৰাখি দিব পাৰে, এনেকৈ কৰিও খাব পাৰে। পানীও অলপমান দিওঁ বুলি ক'লে দিব পাৰে, মই পানী অলপমান দিম কাৰণ মই দাইল বেছি বনোৱা নাই। ছিজনিং হিচাপে মই অলপমান জালুকৰ গুড়ি দিম। জালুকৰ গুড়িটো যে মই প্ৰায় চব্জিত দিওঁৱেই, মোৰ কিনো হেবিট, মই বিৰাট ভাল পাওঁ জালুকৰ গোন্ধটো। বেছি নহয়, অলপমান দিছোঁ। দেখি লোভ লাগিছে নাই বাৰু? হৈছে কি ধুনীয়া গোন্ধ। অকণমান পানী দি দিম এতিয়া, বৰ বেছি নিদিওঁ। এইটো অলপ সময় সিজিবলৈ দিম। গাহৰি মাংস আজি লাঞ্চত, গাহৰি মাংস